এতিয়া মই আছোঁ মোটামুটি মোৰ ঘৰৰ বঙাইগাঁৱৰ মোৰ ঘৰৰ পৰা 25 কিলোমিটাৰমান হ'ব নেকি, 20-25 কিলোমিটাৰমান। দিছে চিৰকজতজি। আৰু এতিয়া চবে ভাবি আছে অলপ আন্ধাৰৰ মাজত মই কি কৰি আছোঁ গোটেই জংঘলৰ মাজত। আচলতে মই আজি য'ত আছোঁ এই মস্ত এখন মই বাগানৰ ভিতৰত আছোঁ। আৰু এই বাগানখন বেলেগ একো বাগান নহয়, এই ডাঙৰ যে বগৰী হয়, মই এটা দেখাই আছোঁ ৰ'ব। এই যে এনেকুৱা এতিয়া তাৰমানে মই তাৰমানে ভিডিঅ'টো বনোৱা অলপ দেৰিয়ে হ'ল, বাগানৰ গোটেইখিনি বগৰী শেষে পাল। ত' যি নহওক কিয় মোৰ লগত এজন দাদা আছে, এই দাদাজনৰ হয় বাগানখন। দাদা আপোনাৰ ন? মোৰ কানাই গছ। আচ্ছা আপোনাৰ এইটো কি বুলি কয়, এই গছটো যে এবাৰ লগাল ইয়াৰ পাছত আৰু মানে এইটো হৈ থাকিব নেকি? প্ৰতি বছৰে গছটো কাটি দিব লাগে। গছটো কাটিব লাগে, এক ফুট ৰাখি বাকীখিনি কাটি পেলাই দিয়া হয়। তাৰপিছত নেক্সট বাৰ গজি উঠে আৰু কাটা আছে গছৰ। এই বস্তুটো মানে প্ৰথম ক'ৰ পৰা কৰিলে আৰম্ভটো, মানে ক'ত পালে বস্তুটো? গুটি পায় নে পুলি পায়? কি গুটি নহয়, পুলিয়ে লৈ আহোঁ, এই নাৰ্চাৰীৰ পৰা লৈ আছোঁ। আচ্ছা মোটামুটি 4-5 বছৰমান হ'ল খেতি। 5 বছৰমান হ'ল না? তাৰমানে বেলেগ টেনশ্যন নাই আৰু এইবাৰ শেষ পোৱাৰ পিছত কাটি দিলে হ'ল। কাটি দিলে 1 ফুটমান ৰাখি কাটি দিলে হ'ল। তাৰপিছত আৰু এনে ফলটো পূৰা লাগিছিল? ফল ভালমানত হৈছোঁ। হয় নেকি? মোটামুটি হিচাপটো কৰা নাই, সদায় বেছি আছিলোঁ। আচ্ছা এইটো কি হিচাপত বিক্ৰী কৰিল, মানে কি কিলো নে কি? পাইকাৰী 25 টকা 20 টকা এনেকৈ দিয়া হয় কিলো। এনেকুৱা নেকি? সুবিধাটো বেছি হয়। আচ্ছা যি নহওক কিয় ফ্ৰেণ্ডছ, মই অলপ আন্ধাৰো লাগিলে ভালকৈ দেখাব পৰা নাই, কিন্তু মই যিখিনি পাৰোঁ মই দেখাওঁ আৰু। এই যে এইবিলাক ডাঙৰ হ'ল, আৰু অলপ ভিতৰত সোমাই আছোঁ ৰ মই। এইবিলাক অলপ ঢাকি ৰাখিছে, তাৰমানে যাতে বেলেগ কিবাহে আহি নাখায়, সেইটো কাৰণ হ'ব পাৰে। আচ্ছা আচ্ছা এই যে চাওক। তো যি নহওক কিয় এইখন বাগানখন বিৰাট ডাঙৰ, কিন্তু ঘটনা হ'ল কি, ইমান ডাঙৰ বাগানখনৰ মাজত মই আছোঁ, অলপ আন্ধাৰো লাগিলে, কিন্তু ঘটনা হ'ল কি বগৰী শেষে পালে, মই বেছি দেখাব নোৱাৰিলোঁ। নহ'লে মোৰো চাব ইচ্ছা আছিল, তাৰমানে বেলেগ একো নহয়, কেনেকৈ হয় তাৰমানে। তো বগৰী শেষে পাইছে। যেতিয়া লাগিছিল তাৰমানে পূৰা ভৰ ছিজনত, তেতিয়া বোলে একদম মাটিত লাগাকৈ ওলমি আছিল, কিন্তু এতিয়া মোৰ অহা দেৰি হ'ল, তো সেইকাৰণে শেষো পাল, মই দেখাব পাৰিম তথাপিও। চ' যি নহওক কিয় বাগানখনত আহিছিলোঁ, যিহেতু মই ভিডিঅ' এটা বনাম বুলি ধুনীয়াকৈ যে চবকে দেখাওঁ কিমান বগৰী হৈ আছে ইয়াতে, কিন্তু মোৰ অহা দেৰি হ'ল, দেখাব নোৱাৰিলোঁ। আৰু এতিয়া এনেকুৱা আৰু পকা নিচিনাটো ন? আচ্ছা, তো বগৰী বাগানখনৰ মালিক মানে দাদাজনে 2টা বগৰী দিলে, ইয়াতে এটা ডাঙৰ এটা সৰু। মই সৰুটো খাম, তাৰমানে সৰুটো বেছিকৈ পকা আছে। ঠিক আছে। তো ভাল লাগিল, আৰু বেছি ভাল লাগিলে হয় যদি মই চবকে দেখাব পাৰিলোঁ হয়। ইমান এখন ডাঙৰ বাগানত আছোঁ মই, কিন্তু শেষে পালে তাৰমানে ফলখিনি, চ' মই বেছি দেখাব নোৱাৰিলোঁ। আৰু এই দাদাজনে তাৰমানে বহুত কিবা কিবি খেতি কৰি থাকে, যেনেকুৱা বগৰী, তৰমুজ। তো এইবাৰ মই ঠিক সময়ত আহি নাপালোঁ, দাদাৰ খেতি মই আপোনালোকক দেখাব নোৱাৰিলোঁ। মই কিন্তু চবকে দেখাম, ধুনীয়া, বেলেগ একো নহয়, খেতি মানে আমি চালে ভাল লাগে ন, বস্তুবিলাক আমি কিনি খাই থাকোঁ, বস্তুটো হয় ক'ৰ পৰা, কেনেকৈ হয়, সেই বস্তুটো চাব পাৰিলে ভাল লাগে। তো মই সেইটোৱে দেখাব চেষ্টা কৰিছিলোঁ, কিন্তু এন্ধাৰো লাগিলে আৰু ফলো শেষ পাল। নেক্সট টাইম মই দেখাম কিবা। তৰমুজৰ খেতি কৰিছে, কিন্তু এইবাৰ বোলে বৰ বেছি ভাল হোৱা নাই তৰমুজ, চ' মই কিন্তু নহ'ব। আৰু কিবা কিবি কৰি থাকে দাদাই, মই দাদাৰ নম্বৰটো ল'ম, মানে খেতি কৰি ভাল পায়, তো কিবা কিবি কৰি থাকে, তাৰপিছত দেখাই থাকিম। আৰু মইতো খাই ভাল লাগি আছে, আৰু বহুত দিন পিছত ভিডিঅ'টো আহিল, ভিডিঅ' কৰাই নহয় আজিকালি, সময়ো নাপাওঁ।
এই বেগখন ল'চোন এয়া দাদাজনে বগৰী দিলে আৰু যি নহওক কিয় ভিডিঅ'খনটো দেখাব নোৱাৰিলোঁ ইমান বেয়া লাগিলে হ'ব মই আৰু চাম এই দাদাজনৰ নেক্সট টাইমত কি কৰে তো মানে মই যিটো শুনিছোঁ দাদাই খুব বেছি খেতি কৰে তাৰমানে তো কি কৰে মই এতিয়া দেখাম আৰু ইয়াতে আহি তো আজি এনেকুৱাই হ'ল চাই থাকিব আপডেট পাবৰ কাৰণে আৰু আজিলৈ বাই ফ্ৰেণ্ডছ মই যাব ওলাইছিলোঁ কিন্তু দাদাৰ এখন মানে ৰঙালাওৰ বাগানো আছে তাৰমানে এই যে তাতেও একবাৰ আহিলোঁ কিবা সোমাই ভাল লাগিছে মানে বাগানখনত এই আচলতে কথাটো হ'ল কি আমি বস্তুবিলাক কিনি খাওঁ বজাৰৰ পৰা কিন্তু ক'ৰ পৰা আহিছে কেনেকৈ আহিছে আমিতো সেইবিলাক মাথা নামাৰোঁ আৰু আজি মই যেতিয়া ভিতৰত আহিলোঁ তেতিয়া সঁচাকৈ ভাল লাগি আছে মানে মন যায় দেখিলে খেতি কৰিব আমিও পাৰিম বুলি এতিয়া ভাল লাগিব নেকি অঁ সৰু সৰুটো মিল্লা আছে ভাল লাগিব এইটো এটা বেয়া হৈ গ'ল নহ'লে এইটোও বোধহয় ইমান ডাঙৰে হ'ল হয় তো যিবিলাক দেখিছে এই এনেকৈ হয় খেতিবিলাক খুব কষ্ট কৰি মানুহে মানে মেইন আছে না অঁ এইটো এটা বা বেঙেনাৰ চাইজ চাওক মোৰ হাতখনত চাওক কিমান ডাঙৰ ভিতৰত এটা আছে আৰু তো বস্তুবিলাক হয় এনেকুৱা মেইন খেতিটো যোনে কৰিছে তাৰ ফালে বেছি দাম নাথাকে কিন্তু আচলতে দামবিলাক বাঢ়ে ৰাস্তাত গৈহে বাঢ়ে অঁ মানে কষ্ট কৰি সাৰ দি মাটি চহাই এনেকৈ মানে কামখিনি কৰি যোনে খেতি কৰিছে সি ইমান বেছি দামটো নাপায় দামটো বাঢ়ে আচলতে ৰাস্তাত গৈ এনেকৈ যাওঁতে বাঢ়ে তো যি নহওক কিয় ভাবি আছে হীৰক জেঠীয়ে ৰাতি কি কৰি আছে একচুৱেলি ৰাতি মইতো ভাবিছিলোঁ কি বিৰাট ধুনীয়াকৈ আহিম বগৰী বাগানখন দেখাম কিন্তু দেৰি হোৱাৰ কাৰণে শেষ পাল ৰ'ব মই আৰু দেখাই আছোঁ ভাল লাগিব নেকি 4ডালমান আছে অঁ তো এই হ'ল বেঙেনা নহয় বেঙেনা মোটামুটি প্ৰত্যেকডাল গছৰ তলতে যদি চাওঁ বোধহয় প্ৰত্যেকডাল গছৰ তলতে দেখা পাম অঁ আচ্ছা তো ৰিচেণ্টলি আজি বোলে বজাৰত লৈ গৈছে নহ'লেতো আমি প্ৰত্যেকডাল গছৰ তলতে এই চাওক এইটো এটা মাজত আছে এইটো তো এনেকুৱা মানে বস্তুটো ভাল লাগিছে যদি মই অলপ পোহৰত আহিলোঁ হয় আৰু বেছি ভাল লাগিল হয় কিন্তু আন্ধাৰত হ'লেও আৰু মোৰ বস্তুবিলাক অলপ এনেকুৱাই হয় আন্ধাৰ ৰাতি এই চাওক তিতা কেৰেলা এইবিলাক ঢেৰ তিতা কেৰেলা তাৰমানে এইবিলাক যিদিনাখন মানে আহি ভালকৈ দেখাব পাৰিম দিনত তিতা কেৰেলা ফলি আছে ইমান তেতিয়া সেইটো চাইও ভাল লাগিব অঁ তো এই মোটামুটি যি হওক বা নহওক খেতিয়কে যদিও উচিত দাম নাপায় কষ্ট কৰিলে কিন্তু এটা বস্তু উচিত পায় যিটো তাৰমানে খাই আছে সেইটো একদম উচিত পায় অঁ তো এইবিলাক সৰু এইবিলাক কাঁচাই আছে এইবিলাক ডাঙৰ হ'ল এইবিলাক পকা নাই ন দেৰি আছে আৰু অঁ আচ্ছা এইগিলা পকছে তাৰমানে এইগিলা ছিঙিও যায় ন এতিয়া আচ্ছা এনেকৈ ৰাখি থ'লে পচি যাব না এইডাল পকছে ভালকৈ আচ্ছা অঁ আৰু এইটো এই হৈছে কল খোৱা কল তাৰমানে ঢেৰ খেতি মই আচলতে এতিয়া দেখাবহে পৰা নাই মই ভালকৈ ক'ত আছোঁ মই এতিয়া বিৰাট এখন বাগানত আছোঁ য'ত আপোনাৰ মানে গোটেই হয় ইচ্ছা কৰিলে চব কিছু কৰিব পাৰে আৰু বহুত ইচ্ছা কৰিছেও আৰু এই চিধা ইফালে আই নদীখন ইফালে আমি বলবমত অহাৰ কাৰণে গা চা ধুব আহোঁ তো এইটো চাইডত এনেকৈ ইফালে শশানো আছে অলপ দূৰ গ'লে মই শশানো পাম আৰু এতিয়াতো মস্ত এইখন বাগানৰ মাজতে আছোঁ মই এনেকৈ বহুত দিন ভিডিঅ' কৰা নাই বহুত দিন পিছত আজি কিবা এটা ভিডিঅ' কৰিছোঁ তাকো মানে এনেকুৱা এটা ভিডিঅ' কৰিছোঁ ৰাতি আহি কি কৰি আছোঁ মই একচুৱেলি মানুহটোৱে কিবা এনেকুৱা জানা বস্তুবিলাক নিমিলে একো যি নহওক কিয় দেৰিকৈ আহোঁ বেছি ভিডিঅ' বনাব নোৱাৰোঁ এই যে তো দেৰিকৈ আহোঁ বেছি ভিডিঅ' নকৰোঁ অলপকৈ কৰোঁ
খালি আপোনালোকে গাছখিনি যাতে গছি পা কাটা নাখায় আৰু কি কৰি গাড়া কৰিবি তিনিমানলৈকে কোদালি ডাউন তাৰপিছত গোবৰ সাৰ আছে ৰাসায়নিক সাৰ আছে এইটো তিয়হ নে কি এইটো এইটো বাঙি বুলি কয় এইটো বাঙি নেকি ঠিক কৈছে বাঙি তথাপিতো দুটা আছে আচ্ছা এই যে এইটোৰ নাম বোলে বাঙি মোটামুটি মই বৰ্তমান যিখন বাগানত আছোঁ এই বাগানখনত খালি খোৱা বস্তুৱেই চব এইবিলাক চব বাঙি তো যদি কাৰোবাৰ ফালে যদি কিবা বেলেগ যদি নিজস্ব নাম আছে ধৰি ল'বা দেই আমি বাঙি বুলি কওঁ আপোনালোকৰ ফালে যদি কিবা বেলেগ বস্তু বুলি কয় ক'বা কিন্তু ফেচবুকত কোৱাৰ নিচিনাকৈ আৰু কোমোৰাটো ৰঙালাও নক'বা এইবিলাক ৰঙালাও বালি মাটি কয় না বালি মাটিত কি নহয় খেতি বহুত কিছু ইচ্ছা কৰিলে যি হয় তাক যি কৰিবি তাকে হ'ব অঁ সেই বেঙেনা ভাত কেৰেলা ভাল হয় ইয়াতে অঁ তাৰপিছত ৰঙালাও বাঙি চব হয়। নহৰু পিঁয়াজ কবি মানে সাৰ লাগিব পানী লাগিব অঁ সেইটাই তো ফ্ৰেণ্ডছ মই তাৰমানে যি হওক বা নহওক মানে যি হওক মিছা নাছিলে সঁচাই আছিলে বাগানখন তাৰমানে কিন্তু ঘটনা হ'ল কি মইহে অলপ দেৰিকৈ অহাৰ কাৰণে শেষ পাল বস্তুখিনি আৰু তো আজিৰ কাৰণে এনেকৈ আন্ধাৰে মুন্ধাৰে এৰিলোঁ আজি তো নেক্সট টাইম আৰু ক'ত কি কৰোঁ ক'ত কি দেখাওঁ বা ময়ো গম পোৱা নাই ক'ত বা যাওঁ ক'ত বা কি কৰোঁ ঘপককৈ যি পাওঁ তাকে দেখাই দিম তো ৰ'ব ৰাস্তাটো বোকা আছে এয়া তাতে আছিল নেকি বাবু নয়ন্ত বগৰী কথা কৈছে তো অঁ সেইটা বাগান সেইটা তো এইখন আছিল বাগান আমি এইখিনিৰ আগৰ পৰা আহিলোঁ এইখন বাগানখন আছিলে আৰু এতিয়া মই আছোঁ মোটামুটি মোৰ ঘৰৰ বঙাইগাঁৱৰ মোৰ ঘৰৰ পৰা 25 কিলোমিটাৰমান হ'ব নেকি 20-25 কিলোমিটাৰমান দূৰত তো এতিয়া যাওঁ আৰু ৰাতিও হ'ল গৈ থাকোঁ আৰু ভিডিঅ'টো ভাবিছিলোঁ ভালকৈ আহি দেখাম কিন্তু আহোঁতে দেৰি হ'ল শেষে পাল বোলে তো যি নহওক কিয় ভিডিঅ'বিলাক চাই থাকিব আৰু নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন মোৰ ভিডিঅ'বিলাক চাই থকাৰ কাৰণে মই ক'ত যাওঁ কি কৰোঁ তাৰমানে মই নিজেও নাজানো মোৰ কামটোৱে এনেকুৱা তো য'তে যি পাওঁ মানে মই দেখাই থাকোঁ আৰু ৰিচেণ্টলি এইবাৰ আপোনালোকক এটা ধুনীয়া এটা বস্তু দেখাম মই আমৰ খেতি দেখাম তো মই বাহিৰত যিটো মই বিহাৰ চিহাৰ গৈ থাকোঁ বিহাৰত যিটো আমৰ খেতি হয় তাৰমানে সেই আমটো মানে অদ্ভুত ধৰণৰ আৰু আমি যেনেকৈ হাকুতি দি মানে একদম আম পাৰিব লাগে তেনেকুৱা নহয় বিহাৰত আম একদম মাটিত লৈ ফুলি থাকে তো মই এইটো এইবাৰ ধুনীয়াকৈ দেখাম আহি আছে আমৰ ছিজন তো যি নহওক কিয় এইটো ডাঙৰ কথা নহয় খালি যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ন'টিফিকেশ্যন এই বেলটো বজাই থৈ দিব তেতিয়া গোটেই ভিডিঅ'বিলাক দেখা পাই থাকিব আৰু আজিলৈ এৰিলোঁ লগ পাম আকৌ নেক্সট ভিডিঅ'ত বাই